সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষা ডক্টৰ প্ৰাপ্তি ঠাকুৰৰ প্ৰচেষ্টাত বিশিষ্ট ব্যক্তি দল সংগঠনৰ সহযোগত সংঘমিত্ৰ নামৰ এটি মুক্ত পুথিভঁৰাল উন্মোচন। আজি সৰুপথাৰ মহাবিদ্যালয়ৰ প্ৰাংগণত সংঘমিত্ৰ নামেৰে সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষা ডক্টৰ প্ৰাপ্তি ঠাকুৰৰ প্ৰচেষ্টাত এটি মুক্ত পুথিভঁৰাল উদ্বোধন কৰা হয়। মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক অধ্যয়নৰ প্ৰতি অধিক মনোগ্ৰাহী কৰি তোলাৰ উদ্দেশ্যে স্থাপন কৰা মুক্ত পুথিভঁৰালটো উদ্বোধন কৰে সৰুপথাৰ মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ মুৰব্বী অধ্যাপিকা দীপালী বেজবৰুৱাই। সৰুপথাৰ মহাবিদ্যালয়ৰ প্ৰাংগণত স্থাপন কৰা মুক্ত পুথিভঁৰালত সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকলৰ লগতে ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে গ্ৰন্থৰ টোপোলা আগবঢ়োৱাৰ বাবে মহাবিদ্যালয়ৰ অধ্যক্ষা ডক্টৰ প্ৰাপ্তি ঠাকুৰে কৃতজ্ঞতা প্ৰকাশ কৰে। পুথিভঁৰাল উন্মোচনী অনুষ্ঠানত সৰুপথাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ অধ্যাপক অধ্যাপিকা ছাত্ৰ ছাত্ৰীৰ লগতে গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সাধাৰণ সম্পাদক দীপেন কুমাৰ বৰাৰ লগতে যথেষ্ট সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। এইটো আচলতে এটা সুদীৰ্ঘ কালৰ এটা ইচ্ছা আছিলে মোৰ যে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকক কিদৰে কিতাপৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ আৰু বঢ়াব পাৰোঁ। আমি সাধাৰণতে কওঁ যে নতুন প্ৰজন্মৰ মাজত কিতাপৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ নাই বা কমি গৈছে। তাতকৈ সেইটো অনবৰতে তেওঁলোকক দোষাৰোপ কৰাতকৈ মই ভাবিলোঁ যে তেওঁলোকক কিদৰে আৰু অধিক অধ্যয়নমুখী কৰিব পাৰোঁ, কিদৰে তেওঁলোকৰ হাতত মোবাইলৰ সলনি কিতাপ তুলি দিব পাৰোঁ, সেইটোৰ বিষয়ে যত্ন কৰাটো বেছি প্ৰয়োজনীয়। সেই উদ্দেশ্যেৰে আচলতে সংঘমিত্ৰ জন্ম, আৰু সেইকাৰণে ভাবিছিলোঁ আমাৰ এনেও মহাবিদ্যালয়ৰ নৈসৰ্গিক শোভা ইমান সুন্দৰ, ইয়াত যিকোনো মানুহে ইয়াত আহিলে আপ্লুত হয়, আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলেও এই নান্দনিক শোভাৰ মাজত মই ভাবোঁ যে তেওঁলোকে কিতাপ এখন পঢ়িবলৈ নিশ্চয় ভাল পাব। সেইকাৰণে সংঘমিত্ৰ স্থাপন কৰাৰ বিষয়ে মই ভাবিছিলোঁ, আৰু আজি শেষত সেই সপোন আজি সাকাৰ হ'ল। অহা ৭ বহাগত আমাৰ ইয়ালৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিব। সৰুপথাৰ কলেজতো তেখেতৰ অনুষ্ঠান আছে। তেখেতৰ সৰুপথাৰ কলেজৰ প্ৰস্তুতি কেনেধৰণৰ হৈছে? সৰুপথাৰ কলেজৰ প্ৰস্তুতি একেবাৰে তুংগত বুলি ক'ব পাৰি, আৰু আমি সকলো কলেজ কৰ্তৃপক্ষকে লৈ সকলোকে সামৰি ছাত্ৰ ছাত্ৰীসকলেও তেওঁলোকৰ নিজৰ দায়িত্বৰে আগবাঢ়িছে। আমি মাননীয় মুখ্যমন্ত্ৰীক আদৰিবলৈ আমি সাজু হৈছোঁ, আৰু মাজত আৰু কেইটামান দিনহে মাত্ৰ বাকী। তেওঁ যে আহিব সেইটো আমাৰ কাৰণে বৰ সৌভাগ্যৰ বিষয়। আমি আদৰে অপেক্ষা কৰিছোঁ আগ্ৰহেৰে। তেখেতে কিবা মুকলি কৰাৰ কথা আছে নেকি? নাই, মুকলি কৰাৰ কথা নাই বাৰু।